নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি কেকটো হাতত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ মই কেক বনাম। আপোনালোকে হয়তো নাজানে, এতিয়াৰ পৰা মোৰ এটা নতুন ইউটিউব চেনেল আছে। আপোনালোকে তাতে কেক ৰিলেটেড ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি কেকৰ বিষয়ে কিবা জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকেও মোৰ দৰে নিজৰ ভৰিত নিজে থিয় দিব বিচাৰে নেকি? যদি বিচাৰে, ভিডিঅ'টো আপোনাৰ বাবে। মই কেক বনাম, লগতে আপোনালোককো শিকাম কেক এটা কেনেকৈ বনাব পাৰি, ক'ত বস্তুবিলাক পায়, ক'ৰ পৰা আনিব লাগে, কিমান দাম, A to Z সকলোখিনি শিকাই দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কিবা নজনা কথা থাকিলে মোক সুধিব পাৰে, মই আপোনালোকক কৈ দিম। বস্তুবিলাক ক'ত পায়, অনলাইনতো পায়, অফলাইনতো পায়, সেইবিলাক সকলো শিকাই দিম। মাত্ৰ আপোনালোকে এটা কাম কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মোৰ কেক বনোৱা প্ৰায় 4-5 বছৰ হৈ গ'ল। মই আগতে ইনষ্টাগ্ৰামত আপলোড কৰিছিলোঁ ভিডিঅ'বিলাক। বহুতে তাত মোক সুধিছিল বা এইটো কেনেকৈ বনায়, সেইটো ক'ৰ পৰা আনা, সেইবিলাক মই সকলো শিকাই দিম। আৰু মই এটা কথা বুজি পাওঁ, মৰমৰ ভণ্টিসকল, তোমালোকৰ বাবে। তোমালোকৰ হাতত এতিয়া পইচাও নাই, তোমালোকৰ কেক শিকিব মন যায়, সেইকাৰণে মই তোমালোকৰ কাৰণে এইটো সুবিধা কৰি দিছোঁ। তোমালোকৰ যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰা, 2 পইচা উপাৰ্জন কৰিব পাৰা। ময়ো সৰুতে ভাবিছিলোঁ মোকো যদি কোনোবাই শিকালে হয়, কিন্তু মই নাই, সেনেকৈ মোক কোনো শিকোৱা মানুহ নাছিল, পইচাও নাছিল হাতত। কিবাকৈ শিকিছোঁ আৰু মই বহুত দূৰত শিকি আহিছোঁ, বকোচৰ গাঁৱত। আৰু মই এতিয়া তোমালোকক শিকাই দিম দিয়া, তোমালোকে চিন্তা নকৰিবা। মই আছোঁ তোমালোকৰ লগত। মাত্ৰ তোমালোকে মনত ৰাখিবা, নিকুজ ব্লগ বুলি এইটো চেনেলত তোমালোকে পাই যাবা। যদি ভিডিঅ'টো শেষলৈ চাইছে, ধন্যবাদ। জয় আই অসম।